আজি চোন ভল্লু খাই থকা গম পাওঁ কিয় কি হৈছে তোৰ এসোদা আজি কিয় ই ফূৰ্তিত আছে কোনদিনাচোন কিবা চিৰিয়াছত থাকে তহঁতে কি জানিবি ভাই তাহাঁতক কথাটো ক'লি ভাল হ'ব না সদায় গৰ্বৰ কৰে এইবাৰ নকৰেতো কৈয়ে দে এইবাৰ নকৰিবও পাৰে কি ভাবি আছা অদাগতি যাৱা তহঁতে এটা সহায় কৰিব পাৰিবি নেকি এবাৰ কিন্তু গৰ্বৰ নকৰিবি বেয়া আছে নহ'লে কি হয় আমি যাব পাৰিম না দেচোন কওঁ কি হয় তহঁতৰ কাষত যে ভলকাহঁতৰ হাতীটো মোৰ চকুত পৰিলে মোক নম্বৰটো আনি দিব লাগিছিল তোৰ হয় বেটা মই 3 বছৰে লাগি আছো কালি দেখিয়ে আজি নম্বৰ লগা আছিল বেটা ইয়াক ভাল বস্তু দি আছো কি ভাবি আছে কৰবা আছো কিবা গণ্ডগোলে লুকাব যেন পাম ক'লো ভাল কেলা ঠিক পানীত পৰাচোন কিবা কথাটো কওঁতে ভিজামি কৰি যেন হৈছে পানীত পৰাচোন কিবা ভাবা পাম তই টেনশ্যন নলবি মই আছো তো মা সিহঁতৰ সাজ পাত নাৰ হ'লে কি হ'ল মই যাই থাকো নম্বৰ বাদ দিয়ে একেবাৰে কথা পতাই দিম কি কয়ে ভাই ক'ৰবাত অদৃশ্য শক্তি পালি নেকি এই মাখা মোৰ বাহঁতৰ তিলাংলিৰ কাম মানত পৰা মনে থাক হ'ব দে আজি কবি বুজছা না কালি পাৰ্কত আহিবা দিবি মই এতিয়া যাম দেৰি আছে হ'ব যা ভাই হ'ব যা ইয়াত কিবা কৰবা লাগব গম পাইছা না আফচুৰ হগা মেৰে কাম কালি কথাটো কৈছি নাই ইমান দেৰি হ'ল আহি পা নাই আহিছি হাই হেল্ল' আহা আমি এতিয়া বেলেগত ফুৰিব যাম বোলা সেইখন মোৰ গাড়ী তালৈকে বোলা এইখনত চাহ কফি একো নাখাম নেকি বহুত পুৰণা বস্তুৰে বনি থাকে খাব পালে আমি বেলেগত খাই ল'ম বোলা বহুত ধুনীয়াকৈ গাড়ী চলা ন আমাৰ লগৰ ভিতৰত মই ফাৰ্ষ্ট ক্লাছ মই 1 নম্বৰ গাড়ী চলাম সো সুইট তোমাৰ কি খবৰ মই ভালেই দিয়া এতিয়া আমি ক'ত যাম এখন ধুনীয়া ৰেষ্টুৰেণ্ট য'ত ফাৰ্ষ্ট ক্লাছ বস্তু বনায় কিমান দূৰ আছে পালোৱে বেছি দূৰ নাই পালোৱে মোক তুমি বহুত ভাল পোৱা ন অফক'ৰ্ছ বহুত ভাল পাওঁ কিমান ভাল পোৱা সাগৰৰ পানী নদীৰ পানী গৰুৰ নহয় সিমান ভাল পাওঁ তুমি মোক কিমান ভাল পোৱা আচ্ছা তোমাৰ নাম জিমি ন আজিৰ পৰা তোমাক জিমি বুলি মাতিম দিয়া মাতিবা তোমাক মই বিশ্ব ব্ৰহ্মাণ্ডখনত যিমান সৰুৰ পৰা ডাঙৰলৈ জীৱ জন্তু আছে যিমান বায়ু পানী আছে সিমানেই ভাল পাওঁ আজি যাম বোলা বোলা তুমি যাই গাড়ীত বহাগৈ যোৱা মই বিলটো দি যাই আছো কিয় খবৰ নলা ৰখবা পাৰি নেকি আৰু কিবা লাগিব নেকি ছাৰ আপোনাক হৰকান্তই পকতিত খোৱাছা নেকি কৈ থাকলে যে খাই থাকিম ছাৰ ইমান খং নকৰিব মোৰ বিল কিমান হ'ব ছাৰ আপুনি কিবা হ'লে খোৱা বস্তু যি আছে সেয়ে খাইছো আপোনাৰ বিল 2000 হৈছে কি কয় ভালকে চাও গনি 2000 হৈছে আপোনাৰ কি কয় ইমান বস্তু খালো না সোনা লাগি গেল আজি হেল্ল' বাপ্পা ইমান খালা নহয় আৰু কালি কৰিলো তামাম খোৱাবা গৈছি আমাৰ লগত থাকলে 1 টাকা সৰে নপৰে কি কয় মই গম পাইছো যে অলপ চিয়ে ভল্লো সি মনে থাক কিয় ভল্লো কি খবৰ কালি পুৰা বুলি আমাৰ লগত থাকলে 1 টাকা নলয় তোৰ বাদ দে ভাই মাখা কথা আজি তো আমাক পান খুৱাব পাৰা পকেটত ফুটা কৰি এটাও নহা আছে পইচা আৰু ইয়াক পান খুৱাব লাগে মই ৰাঞ্চো কালি কি অৱস্থা আছিল দে বাদ দে মাখা কথা কালি পিছে কেনে লাগিল কালি লাগব বহুত বেয়া লাগব হেল্ল' মই পুখুৰী পাৰতে বহি আছো কি ফোন নকৰবি কি মেছেজ নকৰবি আজিকালি কি হ'লে মই যে 50,000 টাকা দিছো কি হ'ব কি ৰাখে কি ৰাখ ফোনটো কাটি দিছি গৰুটোৰ চিন্তাই কিবা গড়বড় কৰিছে এই চিন্তাই মোক কিবা গড়বড় কৰিছে গম পাইছা না আজিকালি তহঁতৰ লগ নাও যে তাতে এনেকৈ থাকবি তহঁতে ভাল হ'ব নোৱাৰিবি মই আগতে গম পাইছিলোঁ তহঁতে যে এটা কিবা কৰবি কি হ'লে মল্লা যাই সহায় কৰি আমাৰ যে ৰিজাল্ট এইবাৰ দিছো মজা কি কৰে কেনেকৈ দে শুন নেতলিটো মই পাকঘৰৰ ফালে ইফালে তুমি কিবা বনাই আছা নাই অলপমান কিবা কাম কৰি আছো তোমাক কিবা এটা কথা ক'বৰ কাৰণে আহিলোঁ অ'কে কোৱা তইতো মোৰ ভাল বান্ধৱীয়ে হয়নে তই এটা মোক হেল্প কৰিব লাগিব মোৰ পৰা কি হেল্প লাগিব আমাৰ গাঁৱত যে ফুলো তাৰ বাপেকৰ তামান টকা আৰু মোৰ পেৰে বহুত খাচী হ'ল সেই লগবিলাকক যি খাব মন যায় তাকে খুৱায় তই এখন তাৰ লগত নাটক কৰিব লাগে হয় নেকি পিছে কেনেকুৱা নাটক তই তাৰ লগত বেষ্ট পাৰ্টনাৰ হ'ব লাগে কিন্তু কেনেকৈ তোক কালি সি পাৰ্কত বুলি মাতিছিল ৰাতিপুৱা কিন্তু এটা কথা সি যদি তোক ৰেষ্টুৰেণ্টক লৈ যায় বহুত বস্তু খাবি আৰু পিছত কিবা এটা বাহানা কৰি 50,000 মান খুজিবি সি দিব যা কিন্তু তই পিছদিনা তাৰ লগত ফোন কৰি খেলা খতম বুলি কবি হ'ব না হ'ব দে আমাৰ কালি ৰাতিপুৱা যাম কিন্তু তাৰে পইচাটো আধা হ'ব লাগিব আমাৰতো আৰু তামান মাথা লগা চাই আপা তই আৰে চিন্তু হয় চিন্তু দিয়া মই এতিয়া যাম কি কয় কি তোৰ মাথা লগা চাই মানছো দে আৰু মই আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব বাই বাই
আৰু আমাৰ বহুতো ভাল ভাল ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন পাবৰ কাৰণে ছাবস্ক্ৰাইব কৰি লওক।